শিক্ষক আমি উগ্ৰপন্থী নহয় গতিকে আমি তেওঁলোকৰ প্ৰতি সন্মান ৰাখি তেওঁলোকৰ কথামতে আহি আমি ইয়াতে সচলত বহিছো সংবাদ মাধ্যমৰ জৰিয়তে সকলোকে জনাবলৈ বিচাৰিছো যে যোৱাকালি ৰাতিৰ পৰা আমাক প্ৰশাসনৰ ফালৰ পৰা আমাৰ গুৱাহাটী মহানগৰৰ এছপি ছাৰ মাননীয় মৃণাল ডেকা ছাৰ আৰু আমাৰ জইণ্ট ডাইৰেক্টৰ ক্ষিতিশ পেগু ছাৰ আমাৰ শিক্ষা বিভাগৰ তেখেতসকলে আমালৈ ফোন কৰিছে মোক ফোন কৰিছে আৰু আমাৰ সভানেত্ৰী বাইদেউক ফোন কৰি জনাইছে যে আপোনালোকে আন্দোলনটো সচলত কৰক আপোনালোকে খানাপাৰাত কৰিব নালাগে আপোনালোকৰ সজাতি দল এটা পাঁচজনীয়া দল এটাক আমি শিক্ষামন্ত্ৰীৰ লগত বহুৱাই দিম তেনেকৈ কৈছে আৰু আমি সুধিছো যে আমি কিন্তু বেলেগৰ লগত কথা নাপাতো আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত কথা পাতিম আৰু মুখ্যমন্ত্ৰী মহোদয় নাই বুলি আমি জানো সেই কাৰণে আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে আমি কথা পাতিম বুলি কৈছো আৰু তেওঁলোকক পুলিচ প্ৰশাসনক সন্মান জনাই শিক্ষা বিভাগক আমি সন্মান জনাই জইণ্ট ডাইৰেক্টৰ ছাৰ ক্ষিতিশ পেগু ছাৰক আমি সন্মান জনাই যেহেতু আমি শিক্ষক আমি উগ্ৰপন্থী নহয় গতিকে আমি তেওঁলোকৰ প্ৰতি সন্মান ৰাখি তেওঁলোকৰ কথামতে আহি আমি ইয়াতে সচলত বহিছো আৰু এতিয়া আমি আলোচনালৈ অলপ পিছতে আমি আলোচনালৈ যাম আৰু আমাৰ আজি এই শিক্ষক সমাজক আমি সাক্ষী কৰি জনতা ভৱনলৈ যাম আৰু যদি জনতা ভৱনত গৈ শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা আমি ভাল খবৰ এটা যদি আমি নাপাওঁ পুনৰ আমি ইয়ালৈ আহি এই ৰাইজক আমাৰ শিক্ষক সমাজক আমি কথাখিনি ক'ব লাগিব আৰু তাৰ পিছত আমাৰ শিক্ষক সমাজে যি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মৰ্মে আমি আমাৰ কাৰ্যসূচী অব্যাহত ৰাখিম আলোচনা আপোনালোকে বহুবাৰ আপোনালোকে আলোচনা কৰি আছে কিন্তু আজিৰ এই আলোচনাই আপোনালোকৰ কিবা ফলপ্ৰসূ সিদ্ধান্ত ল'ব বুলি আপোনালোকে ভাবেনে হয় আপুনি ঠিকেই কৈছে আজি 4 বছৰ ধৰি আমি আলোচনাই কৰি আছো কিন্তু যেহেতু অলপতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটত পাছ কৰিছিলে যে তেওঁলোকৰ ভেঞ্চাৰ স্কুলবিলাকৰ কিবা এটা উলিয়াইছিলে খবৰ কিন্তু আমাৰ যিখিনি 2013 আৰু 21 চনত বঞ্চিত হৈ গ'ল সেই শিক্ষকখিনিৰ কাৰণে তেওঁলোকে একো নাই বুলি অলৰেডি তেওঁলোকে জনাই দিছে শিক্ষামন্ত্ৰীও জনাই দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও জনাই দিছে তালিটোপোলা বান্ধি পেলাই আমাক যাবলৈ কৈছে 13 চনৰ বঞ্চিত আৰু 21 চনৰ বঞ্চিত শিক্ষকসকলক সেইকাৰণে আমি পুনৰ যোৱা 20 তাৰিখে আমি পুনৰ ৰাজপথত আন্দোলন ল'ব লগা হ'ল আজি আকৌ লৈছিলোঁ তথাপি আমি আশাবাদী আমি যেহেতু শিক্ষক আমি আশাবাদী আৰু আমি আশাৰে বাট চাই আছোঁ আৰু যদি আমি ভাল ৰিজাল্ট তেওঁলোকৰ পৰা নাপাওঁ তেতিয়াহ'লে পুনৰ আমি ৰাজপথত আজিৰে পৰা আমি আকৌ ৰাজপথত আন্দোলন ল'বলৈ বাধ্য হ'ম এনেকুৱা কথা যে সময় সমাগত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে সংবাদ মেলি ঘোষণা কৰিছে যে 116ৰ ভিতৰৰ যিখিনি শিক্ষানুষ্ঠান সেইখিনি তেখেতে প্ৰাদেশিকৰণ কৰিব তেখেতে কিন্তু এইটো উল্লেখ নকৰিলে যে 116ৰ ভিতৰত যিখিনি 13 আৰু 21ৰ বঞ্চিত শিক্ষক বিভিন্ন কাৰণবশতঃ থাকি গৈছিলে তেখেতক সকলোকো আমি প্ৰাদেশিকৰণৰ চিন্তা চৰ্চা কৰিম সেই বস্তুটো তেখেতে কোৱা নাই অলৰেডি কেবিনেট ডিচিশ্যন হোৱা নাই আপোনালোকে জানে যে 20 তাৰিখে আমি যি খানাপাৰাত আন্দোলন দিছিলোঁ সেই আন্দোলনত আমাক এটা কথা মানে শিক্ষা বিভাগৰ পৰা আহি ক'লে যে আমি 28 তাৰিখৰ ভিতৰত আপোনালোকক শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি দিম ইতিমধ্যে আমি বহু সময় ৰ'লোঁ কিন্তু আমি তাত ঘোষণা কৰিছিলোঁ 25 তাৰিখৰ ভিতৰত যেহেতু আমাক জনাব লাগিব যেহেতু আমি দূৰ দূৰণিৰ পৰা আছোঁ মোৰ ঘৰে লখিমপুৰত কিন্তু তেখেতসকলে নজনোৱাৰ ফলত আমি আকৌ 30 তাৰিখে আন্দোলন ঘোষণা দিলোঁ আজি কিন্তু আমাৰ ইয়াত প্ৰায় মানুহ থকাকেই আহিছে শিক্ষকসকল গতিকে ইতিমধ্যে কালি আমাক প্ৰশাসনে জনাইছিল যে 5জনীয়া এটা দল আমাক তালৈ লৈ যাব আলোচনা কৰিবৰ কাৰণে গতিকে আমি খানাপাৰাত যি আমাৰ আন্দোলন আছিলে আমি সেইটো বাতিল কৰি আমি চচললৈ আহিলোঁ এটাই কথা আমি জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে আমি শিক্ষামন্ত্ৰী মহোদয় আমাৰ 7 দফীয়া যি দাবী আমাৰ LP টু কলেজলৈকে যি আমাৰ বঞ্চিত শিক্ষক আছে আমি 7 দফীয়া এটা দাবী দিছোঁ সেই দাবী যদি এটা দাবীও তেখেতে নামানে তেতিয়াহ'লে আমি পৰৱৰ্তী তাৰ পৰা আহি আমি আন্দোলন আকৌ কৰি যাম আমি আশাবাদী নহয় যাতে আমাক প্ৰত্যেকবাৰে লগ কৰিলে মাননীয় শিক্ষামন্ত্ৰী মহোদয় আপোনালোকৰ কথা মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম আপোনালোকৰ কথা বিবেচনা কৰিম এই সময় আমাৰ নাই কাৰণ আমি গম পাইছোঁ 20 তাৰিখৰ পৰা ফেব্ৰুৱাৰী বাজেট অধিৱেশন আছে 15 তাৰিখে যিখন কমিটি বনাইছে যন্ত্ৰমল্ল ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়া গতিকে তেখেতসকলে প্ৰতিবেদন মুখ্যমন্ত্ৰীক দাখিল কৰিব সেই প্ৰতিবেদনৰ ভিতৰতে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু প্ৰাদেশিকৰণ কৰিব কাৰণ মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান অসমত নাই তেওঁ অসমৰ বাহিৰত ঘূৰি আছে গতিকে এই সমস্যাটো তেখেতে নাজানে কাৰণ যোৱাবাৰ যিহেতু নিউজ লাইভ আহিছিলে তেখেতে সম্পূৰ্ণ গম পাইছে কাৰণ তেখেতৰ নিজৰ যিটো মানে চেনেল সেই চেনেলটো যেহেতু আহিছে গতিকে আমি ভাবিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে চাগে এই কথাটোত অলপ গুৰুত্ব দিব কিন্তু আমি দেখিছোঁ যে তেখেতে গুৰুত্ব দিয়া
নাই, কাৰণ সৌসিদিনা 26 জনেও তেখেতে কিন্তু একে কথাই ক'লে। গতিকে আমাৰ শিক্ষকসকল থকাকৈ আহিছে, গতিকে আমি যিহেতু যাবলৈ সাজু হৈছোঁ প্ৰশাসনক সন্মান ৰাখি, যদি আমাৰ আলোচনাটো বিফলে পৰিচালিত হয় নিশ্চয় আমাৰ আন্দোলন ধাৰাবাহিকভাৱে হ'ব আৰু এই কথাটো আমি আপোনালোকৰ জৰিয়তে জনাই দিছোঁ। গতিকে এই আমাৰ শিক্ষকসকলৰ আৰু বেছি বয়সো নাই, পুনৰ কৈছোঁ। গতিকে আমি ওলাই আহিছোঁ, একেবাৰে আমি ওলাই আহিছোঁ যে আমি মৰি ওলাই আহিছোঁ। আৰু আপুনি চাওক প্ৰতিজন শিক্ষকে ডাঙৰ ডাঙৰ বেগ লৈ আহিছে আৰু বয়সৰ গৰকা কাৰোবাৰ 2 বছৰ 1 বছৰ আছে, দেখি খুব বেয়া লাগিছে। আমাৰ মনবিলাক চবৰে মৰি আছে। গতিকে এতিয়া আপোনালোকে প্ৰস্তুত যে আপোনালোকৰ আলোচনাৰ যদি কেতিয়াবা যদি সফল নহয়, আজিৰ আলোচনাই যদি আপোনালোকৰ যদি পজিটিভ বাৰ্তা নানে, তেন্তে আপোনালোকে এই গোটেই সকলো শিক্ষকে এনেধৰণে প্ৰতিবাদ কৰিবলৈ সাজু? আমি এইটোৱে ভাবিছোঁ, আমাৰ শিক্ষামন্ত্ৰী মহোদয় আজিয়ে ক'ব লাগিব যে আপোনালোকৰ কামখিনি কৰিম। এইটো ক'ব নোৱাৰিব যে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম। আমাৰ সময় নাই, আমাক ৰিটাৰ্ণ দিব লাগিব। কাৰণ এই শিক্ষকসকলে আমি যি সভানেত্ৰী সম্পাদিকাৰ ওপৰত যথেষ্ট তেখেতসকলে ভিত্তি কৰিছে, আমি কিন্তু তেখেতসকলৰ ওপৰত ভিত্তি কৰিছোঁ। কাৰণ আমাৰ ওপৰত নিৰ্ভৰ কৰি তেখেতসকলে আমাকেই প্ৰশ্ন কৰি থাকে কি হ'ব কি নহ'ব। আমি তেখেতসকলক নেতৃত্ব দি ওলাই আহিছোঁ। আমিও বঞ্চিত শিক্ষক, আমি ভাত খাম বুলি বা আমিও বঞ্চিত হৈছোঁ। আমাৰো চাকৰিৰ প্ৰতি মানে নিজৰ ইচ্ছা আছে কৰিবলৈ। গতিকে যদি আমাৰ দাবী মানি নলয়, আমি কোনো পধ্যে মান্তি নহ'ম। কিন্তু আজি শিক্ষামন্ত্ৰী মহোদয় ফাইনেল ৰিজাল্ট দিব লাগিব, আমাক যাতে প্ৰলোভন নিদিয়ে, সেই কথাটো আপোনালোকৰ জৰিয়তে আমি জনাই দিছোঁ।